হেল্ল' এভৰিৱান। আজি ভাবিলোঁ পানী পিঠাকে বনাওঁ। পিঠাগুড়িত অলপ নিমখ দি জলকীয়া এটাহে কাটি দিছোঁ। জীৱনৰ জ্বালা যিহে জুৰিছে, সেইকাৰণে জ্বলা অলপ কমকৈ খাওঁ। পিঁয়াজো এফালে দিছোঁ। পিঁয়াজৰ যিহে দাম, বাপ্পা অ'। এতিয়া দিছোঁ আমাৰ শ্ব' ষ্টপাৰ ধনিয়া বাইদেউ আকৌ। সকলোবোৰ ভালকৈ মিক্স কৰি ল'লোঁ। যিহেতু পানী পিঠা বনাইছোঁ, পানী অলপ বেছিকৈ দিব লগা হৈছে। পিঠাটো বনাই থাকোঁতে মোৰ মনলৈ কথা এটা আহিলে। মনৰ কথা আকৌ, আমাৰ জীৱনটো এই পানী পিঠাটোৰ দৰে নহয়নে বাৰু? পিঠাটো যেনেকৈ অলপ জ্বলা, মিঠা, নিমখীয়া সকলোবোৰ দিলেহে খাই ভাল লাগে, ঠিক তেনেদৰে আমাৰ জীৱনতো টেঙা, মিঠা, জ্বলা মাজেৰে চলি থাকিলেহে আমাৰ জীৱনটো ভাল লাগিব। এখেত আহি পালেহি, দুয়ো লগে ভাগে চাহকাপ খাই ল'লোঁ। क्यों, ये भी तो पार्टी है। तुम, मैं और 2 कप चाय। हम तुम कितने पास हैं, कितनी दूर हैं।